এ প্রবেশ সভামাজে পাৰিষদ গণ পাৰিষদ গণ এ প্ৰবেশ সভামাজে প্ৰবেশ সভাৰ মাজে পাৰিষদ গণ পাৰিষদ গণ এ সুন্দৰ মদতৰু সুন্দৰ মদতৰু অতি সুশোভন অতি সুশোভন এ দুয়ো দিব্য গদালয়া দুয়ো দিব্য গদালয়া কৃষ্ণৰ কিংকৰ কৃষ্ণৰ কিংকৰ হে ৰাম হৰি ৰাম হৰি ৰাম হৰি ৰাম হৰি সৰ্বজনে বুলা সৰ্বজনে বুলা ভাতৃ বিজয়, দাদা বৈকুণ্ঠৰ পাৰিষদ আমি দুয়ো, তুমি জয় আৰু মই বিজয়। যিজনাৰ চৰণ দৰ্শন লভিবৰ বাবে না কিন্নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধন। আৰু দাদা তেনেহেন দেৱতাৰ চৰণ বন্দনা আমি দুয়ো নিতে নিতে কৰিছোঁ পালন। কোৱাচোন দাদা, ভাগ্যৱান আমাৰ নিচিনা, ভাগ্যৱান আমাৰ নিচিনা নাই কোনো দান নেই বিশ্ব ব্ৰহ্মাণ্ড। সঁচা ভাই বিজয়, দাদা নাই আমাৰ সমান ভাগ্যৱান এই বিশ্ব ব্ৰহ্মাণ্ড। দাদা তথাপিও ভাই, দাদা দাদা ভাই মৌন হৈ ৰলা কিয়? কিবা হেতু দেখো তোমাক চিন্তান্বিত মন। ভাই বিজয়, দাদা পৰাণই বুজিব একোকে। দাদা নাজানো ভাই, নাজানো কিয় যে মন মোৰ হৈছে চঞ্চল। দাদা ভাই কোনোবাই কোনোবাই কয় যেন হও সুদূৰৰ পৰা জয় বিজয়। তহঁতৰ আৰু বেছি ক্ষণ নাই, অতি শীঘ্ৰে শেষ হ'ব তহঁতৰ এই সুখৰ জীৱন। দাদা পৰিহৰি পৰিহৰি বৈকুণ্ঠ নিবাস ভুঞ্জিব লাগিব যেন দুয়ো যন্ত্ৰণা অশেষ। দাদা ভাই ভুঞ্জিব লাগিব যেন দুয়ো যন্ত্ৰণা অশেষ। দাদা ভাই মিছাতেই নহ'বা চঞ্চল, দেৱতাৰ আশীৰ্বাদ
হিৰে তুলি লৈ লভিছো আশ্ৰয় দুয়ো পৰমাত্মা কৃপাময়ৰ চৰণ ছায়া। আৰু তেনেস্থলত দাদা অবাবতে কিয় বাৰু চিন্তাম্বিত হৈ অমংগলৰ কৰিছে কামনা? নমো নাৰায়ণ নাথ ভগৱন্ত যাহাৰ মায়াত পুৰা পুৰভুৱ সূৰ্য। ॐ নমঃ হৰি ॐ নমঃ হৰি দাদা হাই সুদূৰত কোনোবাই হৰিগীত গাই এইফালে আহিব লাগিছে। যেই কি নহওক লাগে নোৱাৰে লভিব এবে হৰিৰ দৰ্শন। অনন্তৰ তন্দ্ৰাময় বিশ্বমত কোনে বৰ বাৰে বাৰে জন্মাই ব্যাঘাত। ও হরি ৰবা কোন তোমালোক আৰু কাৰ অনুমতি লৈ প্ৰৱেশ কৰিছাই বৈকুণ্ঠপুৰীত? আহ, অনুমতি নাপালে প্ৰভুৰ নোৱাৰো এৰিব পথ ইমান সহজে। আৰু তাৰোপৰি এনেহেন বিবস্ত্ৰ বেশেৰে ঐ কদাপিতো নোৱাৰা যাব প্ৰভুৰ পাশত। বৈষ্ণৱ শুনা শুনা হেৰা চাৰি সিদ্ধ ব্ৰহ্মাৰ্ত নয়। এনেদৰে উলংগ বেশেৰে অহা নাই কাহানিও ভকত বৈষ্ণৱ ভগৱত দৰ্শনৰ ক্ষেত্ৰত। আৰু বালকৰ খেলাঘৰ নোহেইতো এইটো বিষ্ণুৰ আলয়। এতিয়াও সন্মানেৰে জনাও বালকক অবিলম্বে স্থান কৰা পৰিত্যাগ। অসহ্য অতি অসহ্য বয়সত বালক যদিও অতিকে দুৰন্তৰেই বৰ্বৰ দল। যা হেৰা উলংগ বালক এতিয়াই এই স্থান কৰ পৰিত্যাগ। নহলে দুৰ্জয় গদাৰ আঘাতে তহঁতৰ ঘটিব আজি মহা অঘটন।
জগন মই তুধাৰ মধুকি নহওঁ তহঁত নাই জগন মই তুধাৰ মধুকি নহওঁ তহঁত জগন হিন্দে নিস্বামী তাই নকৰিবা তাই নাই জগন নাই জগন নাই জগন নাই জগন শান্ত হও কীর্তগণ কীর্তগণ শান্ত হও কীর্তগণ শান্ত হও নাই শান্ত হও শান্ত হও কীর্তগণ কীর্তগণ শান্ত হও তাই শান্ত হও তাই কীর্তগণ শান্ত হও কীর্তগণ ক্ষান্ত হওয়া কীর্তগণ কৰিছো কাকুতি এনেদৰে ব্ৰহ্মশান্তি নকৰিবা আমাক সবুলি নিৰ্মূল নাজানি নিচিন্তি আমি অকীৰ্তগণ নাজানি নিচিন্তি আমি অপৰাধ লগালো বিস্তাৰ তাৰ বাবে ক্ষমা কৰা কীৰ্তগণ ভঞ্জিম যন্ত্রণা আমি নিষ্কর্ম ফলে কিন্তু হে কীর্তগণ কৰিছো কাকুতি প্ৰভুৰ সেৱাৰ পৰা যাতে আমাক নকৰা বিমুখ সেয়ে ভিক্ষা আমি মাগিছো হৌৱা চোৱা দেৱী চাৰিসিদ্ধ পৰম বৈষ্ণৱ ৰৈ আছে আমাৰেই প্ৰতীক্ষাত বলক প্ৰভু সভক্তিয়ে দুয়ো জনাংগৈ প্ৰণাম
তুষ্ট আমি তোমা খবৰ ভক্তি কীৰ্তনত তোমা খবক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে অপৰাধ লগালে বিস্তৰ দুয়ো ভৃত্য দুখৰ বাবে আমিও আজি জগৰীয়া হৈ তোমা খবৰ ওচৰত ক্ষমা ভিক্ষা বিচাৰি আহিছোঁ বিহিলা উচিত দণ্ড অপৰাধী সেই দুয়ো দুৱৰীক তাৰ বাবে আমি নকৰোঁ আক্ষেপ ভক্তদ্ৰোহী যদি হয় কোনোজন সিজনৰ ক্ষমা নাই জানিবা নিশ্চয় প্ৰভু ক্ৰোধানলে দগ্ধ হৈ হেৰুৱাই হিতাহীন জ্ঞান তোমাৰ সেৱক দুয়ো জয় আৰু বিজয়ক অভিশাপ দিলো ভয়ংকৰ তাৰ বাবে অনুতপ্ত হলো সিদ্ধগণ দুখ আমি কৰিছো স্বীকাৰ দণ্ড দিয়া জগন্নাথ শিৰ পাতি লম আমি বিধাতাৰ আশীৰ্বাদ বুলি নকৰা আক্ষেপ সিদ্ধগণ অভিমানী সেৱকৰ দৰ্পশূন্য হেতু আমি দিয়ালো অভিশাপ কৰ্মফল ভোগ কৰি নিজ কৰ্মগুণে আহিব পুৰৰ দুয়ো এই স্থানে যোৱা সিদ্ধগণ নকৰিবা মনত সংশয় যত আছে দেৱ-নিজ নৰ-নাৰী এই ব্ৰহ্মাণ্ডত সকলোৰে অধিকাৰী তুমি তোমাৰ অপাৰ মায়া বুজিবৰ শক্তি নাই প্ৰভু দিয়া প্ৰভু আশীৰ্বাদ তোমাৰ পাৱত যেন থাকে সদা ভগৱতী আভাস উঠা সিদ্ধগণ তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হওক হৰি পদে ভজমন হৰি পদে ভজহে হৰি পদে ভজমন হৰি পদে ভজহে কিনিয়াকু দিমে প্ৰভু চৰণে তোমাৰহে তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰহে চৰাচৰ জগতৰ তুমি হেই চৰহে হৰি ওম হৰি ওম হৰি ওম আমাৰ পাৰিষদই জয় আৰু বিজয় প্ৰভু 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 নকৰা মনত সংশয় প্ৰভু জন্মলোভী অসুৰ বংশত ত্ৰিভুৱন কৰিবা শাসন নাই প্ৰভু নাই বৈৰীভাৱে চিন্তা কৰি মোক বৈৰীভাৱে চিন্তা কৰি মোক মুক্তি লাভ কৰিবা সহজে বৈৰীভাৱে চিন্তা কৰি লভি মুকুতি আমি তজু প্ৰসাদ হে প্ৰভু ভাঙি পাতি কওক দয়া কৰি কি দৰে তৰিম আমি দুষ্কৰ মায়া হোৰা হেৰা ভক্ত দুইজন কওক প্ৰভু
ব্রহ্মহাপ ব্রহ্মহাপ কদাপি তো ন করু লঙ্ঘন। এবার এবার করি জন্ম লোভী তিনিবার, দেবদ্রোহী বিশ্বদ্রোহী ভক্তদ্রোহী হই শত্রু রূপে চিন্তা করিব, যেতিয়াই বৈষ্ণৱৰ দ্ৰোহ আচৰিবা তেতিয়াই তোমাৰ খবৰ সন্মুখত দেখা দিম মই প্ৰতিদ্বন্দ্বী ৰূপে। যোৱা এবে দুইজন বৈকুণ্ঠৰ পৰা কাশ্যপৰ ৰসত প্ৰথমতে জন্ম লবা দিতিৰ গৰ্ভ। কাশ্যপৰ ৰসত প্ৰথমতে জন্ম লবা দিতিৰ গৰ্ভ। কাশ্যপৰ ৰসত প্ৰথমতে জন্ম লবা দিতির গর্ভ। না